हेलो एवरीवन मैं मानिसी আপোনালোকক সকলোকে মই অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। বহুত দিনৰ পিছত আকৌ আজি ভিডিঅ'টা লৈ আপোনালোকৰ মাজলৈ আহিছো। আজি গৈ আছো যোৰহাট। ঘৰত ভিডিঅ' কৰিবলৈ পাহৰি থাকো, আধা ৰাস্তাত আহি পেলাই ভিডিঅ' কৰিছোহি। ঘৰৰ পৰা জাষ্ট অকণমান ওলাই আহিছো, ইয়াত পাইছো তো গৈ থাকো। লগৰখিনি মোৰ যোৰহাটতে আছে, তো তাতে লগ কৰিব লাগিব। দেৰিয়ে হৈছে, মোক 11:30 বজাতে ওলাই যাবলৈ কৈছিলে, এতিয়া 12টাই বাজিলে। ঠিক আছে তেন্তে তাতে গৈ আপোনালোকক লগ পাম। যোৰহাট আহি পালোহি। এয়া সুস্মিতাই ফেলে চিন্টুবা পাই গলি। কেনেকুৱা খবৰ সকলোৱে? চবে ধুনীয়া ধুনীয়া হৈ আহিছে, যেনে ওলাই আহিছে। ঠিক আছে তেন্তে গৈ লওঁ। ক'লৈ আহিছিলোঁ আচলতে মই আপোনালোকক কোৱাই নাই নহয় জানো। এয়া হৈছে জানমী আৰু লগতে থকা তাই হ'ল তাই জানমীৰ ভনীয়েক। আৰু জানমীৰ লগত মোৰ এখন মিটআপত চিনাকি আছিলে যোৱা বছৰ ফেব্ৰুৱাৰী মাহত। আৰু তেতিয়াৰ পৰা তাইৰ লগত এটা খুব ধুনীয়া এটা সম্পৰ্ক। আৰু এয়া হ'ল তাইৰ কণমানি ছোৱালী গুণু। তাই আজি ছেকেণ্ড বাৰ্থডে, মানে 2 বছৰ আজি বাৰ্থডে পাতিছে। মোৰ ফালৰ পৰা বহুত 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 হিয়া ভেৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ তোমাৰ জন্মদিনৰ কাৰণে। গুণু, তুমি সোনকালে ডাঙৰ হোৱা, এজনী ধুনীয়া ছোৱালী হৈ আৰু ভাল নাম কৰি তুমি আগবাঢ়ি যোৱা। আৰু এতিয়া আমি আহিলোঁ খাবৰ কাৰণে। আৰু আহি বহিছিলোঁহে, বহাৰ লগে লগে জানমীয়ে ক'লে ব'লা খাই লোৱাগৈ। আৰু অৱশ্যে ভোকো লাগিছিলে বাৰু, যিহেতু 1:30 নহয় 2টামানেই বাজিব হ'ল, ভাত খোৱা সময়ে হ'ল। এয়া ভাত ল'লোঁ অকণমান। সি মানে ইমান সৰহকৈ দি দিলে ল'ৰাজনে। তাৰপিছতে তাক ক'লোঁ যে মোক অকণমান কমাই দিয়া, কাৰণ অকণমান খাবলৈ মন যায়, পোলাও নহয় জানো। সেইকাৰণে পোলাও অকণমান লৈ ল'লোঁ আৰু প্লেন ৰাইচো লৈ ল'লোঁ। তাৰ বহুতকেইটা আইটেম আছিলে, বহুত ভাল লাগিলে বাৰু খানাটো খাই। তাৰপিছতে এয়া ল'লোঁ দালি, তাৰপিছতে ল'লোঁ এয়াৰ শুকান চব্জি, আলু আছিলে, সৰু আলু, তাৰপিছতে ফ্ৰেঞ্চবিন আৰু গাজৰ আছিলে। আৰু এইফালে আছিলে, মই সুধি গৈ আছোঁ বাৰু, এফালৰ পৰা চব সুধি গৈছোঁ। এইপিনে আছিলে এইটো পনীৰ আছিলে, অকণমান পনীৰো ল'লোঁ। যিহেতু খাবলৈ গৈছোঁ, সকলোবিলাক টেষ্টটো মানে আপোনালোককতো দিবই লাগিব ন। সকলোবিলাক ইমান সুন্দৰকৈ বনাইছে, খুব ভাল লাগিলে খাই। আৰু এইফালে ল'লোঁ কি আছিলে, চিলি ফিছ আছিলে। এইটো চিলি ফিছ আছিলে, এইটোও খাই খুব সুন্দৰ লাগিলে। আৰু এয়া ল'লোঁ চিকেন কাৰী আছিলে, চিকেন কাৰীটো খুব ধুনীয়া লাগিলে খাই। আৰু এয়া ল'লোঁ এইটো ফ্ৰাই আছিলে, ফ্ৰাই চিকেন, ইমান ভাল লাগিলে। এইটো চবতকৈ মোৰ বেছি ভাল লাগিলে। আৰু এটা ঠাইত মই 2টা খাইছিলোঁ মানে। এইবোৰ ওলাই আহি এয়া মীনাক্ষী বা যাবলৈ ওলাইছিলে, অকণমান কথা পাতিলোঁ। এইফালে সুস্মিতা পূৰা ফোনত বিজি, এইফালে চিন্টুবাই কিবা এটা কৈ আছিলে মোক। সকলোৱে অকণমান কথা পাতিলোঁ। এতিয়া যাবৰে হ'ল, জানমীয়ে বাই বাই দিছে। এতিয়া খাই বৈ ঘৰলৈ আহিছোঁ আৰু সকলোকে লগ পাই ভাল লাগিলে ন। বহুত দিনৰ পিছত ভাল লাগিলে সঁচাকৈ, ইমান দিনৰ মূৰত ইহঁতকো লগ পালোঁ, চবকে লগ পাইছোঁ। আৰু এনেকুৱা এইবিলাক কামতে লগ পোৱা হয় ন। বিয়া ক'ৰবাত তেনেকুৱা সৰু বাজনী সঁচাই। তেন্তে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু অকণমান সাহস দিলে মানে ভাল লাগে ন, তেতিয়া অকণমান আগবাঢ়ি যাব পাৰিম। ঠিক আছে তেন্তে বাই বাই।